হাগ্ৰামা মহিলাৰ কথাটো মই আৰু উত্তৰ দিবলৈ মানে ভাল নালাগে। ই আৰু এনেই সময় কথাই আছে আৰু কৈ পেলাই তেওঁ এটা কথা কৈছে, বিটিআৰ হ'লে মই চিফ নহ'ম, BTC হ'লেহে চিফ হ'ম। এতিয়াতো বিটিআৰে হয়, তাৰমানে চিফ নহয় ই। আৰু BPF দল মানে হাগ্ৰামা মহিলাৰ চিফ নহয়, এইটো BPF দলৰ চবেই জানে এতিয়া, কাৰণ বিটিআৰটো হৈ গ'ল। BTC হ'ল যে গভৰ্ণমেণ্টৰ নাম, এটা কাউন্সিল গভৰ্ণমেণ্টৰ নাম, বিটিআৰ এৰিয়াৰ নাম। আগত BTAD আছিলে, এতিয়া বিটিআৰ আছে। তেওঁলোকে ক'ত ভুল ধৰি আছে, ক'ত ভুল ধৰা নাই মই নাজানো। UPPL এটা কমিটমেণ্ট থকা এটা কেডাৰ ভিত্তিক এটা দল সমগ্ৰ ভাৰতবৰ্ষতে। আজি UPPLৰ যিটো উত্থান সেইটো চব মানি লৈছে, সেইকাৰণে UPPLক লৈয়ে চৰকাৰ হ'ব, ইয়াত কোনো সন্দেহ নাই। আৰু BPFৰ নেতাকেইটা আজি যদি ইউনিটিৰ কথা কয় আৰু নেক্সট দিনাই যদি UPPLৰ কাম নাই, প্ৰমোদ বড়োৱে একোৱেই নাজানে, এই ইউনিটি বা একত্ৰীকৰণৰ যিটো বিষয় বা দুয়োটা দলৰ লগত এটা এলায়েন্স কৰি পেলাই ইলেকশ্যন খেলাৰ যিটো এটা বিষয়, সেইটো এনেই ৰাজনৈতিক এটা খেল আছিল, ডাইলগ আছিল নেকি? কাৰণ নেক্সট দিনাই যদি এনেকুৱা কয় এই ইউনিটি ক'ত হ'ব, ইয়াৰ পৰা ৰাইজে বুজি পাইছে আছে। আমি সব দলে সবকে ৰধিবলৈ চেষ্টা কৰি আছোঁ, অকল BJP বুলি নহয়। UPPLটো BPFকো আমি হৰুৱাবৰ কাৰণে খেলিম। আৰু কংগ্ৰেছ যদি আহিছে, কংগ্ৰেছো যাতে ইয়াত জিকিব নোৱাৰে, বা অখিল গগৈও আজি ৰণদংকা বজাই আছে, অখিল গগৈও জিকিব নোৱাৰে। আৰু BJP মানে আজি খেলিব, তেওঁলোকেও খেলক, কিমান চিটত খেলে, কিন্তু UPPLে একক সংখ্যা গৰিষ্ঠতা লৈ পেলাই চৰকাৰ গঠন কৰাৰ এক প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। আমি নিবিচাৰোঁ। আৰু BJP আজি এখন ভাৰতবৰ্ষখন চাব লাগে, বিশ্ব ৰাজনীতি চাব লাগে, অসমৰ ৰাজনীতি চাব লাগে। BTADৰ নিচিনা সৰু সুৰা যিটো এৰিয়াৰ ৰাজনীতি, এইটো লোকেলতে জন্ম হোৱা দলবিলাকক এৰি দিব লাগে, কিয় আহিব লাগে? মইতো বিশ্বাস কৰি আছোঁ, মুখ্যমন্ত্ৰী যিটো কৈ আছে BJPয়ে BTC দখল নকৰে, সেই বিশ্বাসটো লৈয়ে মই কৰি আছোঁ। তাৰ কাৰণে এতিয়া কাজিয়া কৰিব লগা একো নাই। যদি সঁচাকৈ তেওঁলোকে দখল কৰিবলৈ আহে, তেতিয়া কাজিয়া কৰিম। আৰু হাগ্ৰামা মহিলাৰ কথাটো মই আৰু উত্তৰ দিবলৈ মানে ভাল নালাগে। ই আৰু এনেই সময় কথাই আছে আৰু কৈ পেলাই তেওঁ এটা কথা কৈছে, বিটিআৰ হ'লে মই চিফ নহ'ম, BTC হ'লেহে চিফ হ'ম। এতিয়াতো বিটিআৰে হয়, তাৰমানে চিফ নহয় ই। আৰু BPF দল মানে হাগ্ৰামা মহিলাৰ চিফ নহয়, এইটো BPF দলৰ চবেই জানে এতিয়া, কাৰণ বিটিআৰটো হৈ গ'ল। BTC হ'ল যে গভৰ্ণমেণ্টৰ নাম, এটা কাউন্সিল গভৰ্ণমেণ্টৰ নাম, বিটিআৰ এৰিয়াৰ নাম। আগত BTAD আছিলে, এতিয়া বিটিআৰ আছে। তেওঁলোকে ক'ত ভুল ধৰি আছে, ক'ত ভুল ধৰা নাই মই নাজানো। UPPL এটা কমিটমেণ্ট থকা এটা কেডাৰ ভিত্তিক এটা দল সমগ্ৰ ভাৰতবৰ্ষতে। আজি UPPLৰ যিটো উত্থান সেইটো চব মানি লৈছে, সেইকাৰণে UPPLক লৈয়ে চৰকাৰ হ'ব, ইয়াত কোনো সন্দেহ নাই। আৰু BPFৰ নেতাকেইটা আজি যদি ইউনিটিৰ কথা কয় আৰু নেক্সট দিনাই যদি UPPLৰ কাম নাই, প্ৰমোদ বড়োৱে একোৱেই নাজানে, এই ইউনিটি বা একত্ৰীকৰণৰ যিটো বিষয় বা দুয়োটা দলৰ লগত এটা এলায়েন্স কৰি পেলাই ইলেকশ্যন খেলাৰ যিটো এটা বিষয়, সেইটো এনেই ৰাজনৈতিক এটা খেল আছিল, ডাইলগ আছিল নেকি? কাৰণ নেক্সট দিনাই যদি এনেকুৱা কয় এই ইউনিটি ক'ত হ'ব, ইয়াৰ পৰা ৰাইজে বুজি পাইছে আছে। আমি সব দলে সবকে ৰধিবলৈ চেষ্টা কৰি আছোঁ, অকল BJP বুলি নহয়। UPPLটো BPFকো আমি হৰুৱাবৰ কাৰণে খেলিম। আৰু কংগ্ৰেছ যদি আহিছে, কংগ্ৰেছো যাতে ইয়াত জিকিব নোৱাৰে, বা অখিল গগৈও আজি ৰণদংকা বজাই আছে, অখিল গগৈও জিকিব নোৱাৰে।
আৰু বিজেপি মানে আজি খেলিব, তেওঁলোকেও খেলক, কিমান চিৰত খেলে, কিন্তু UPPL একক সংখ্যা গৰিষ্ঠতা লৈ পেলাই চৰকাৰ গঠন কৰাৰ এক প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। আমি নিবিচাৰোঁ। আৰু বিজেপি আজি এখন ভাৰতবৰ্ষখন চাব লাগে, বিশ্ব ৰাজনীতি চাব লাগে, অসমৰ ৰাজনীতি চাব লাগে। BJPৰ নিচিনা সৰু সুৰা যিটো এৰিয়াৰ ৰাজনীতি, এইটো লোকেলতে জন্ম হোৱা দলবিলাকক এৰি দিব লাগে, কিয় আহিব লাগে? মইতো বিশ্বাস কৰি আছোঁ, মুখ্যমন্ত্ৰী যিটো কৈ আছে বিজেপিয়ে BTC দখল নকৰে, সেই বিশ্বাসটো লৈয়ে মই কৰি আছোঁ। তাৰ কাৰণে এতিয়া কাজিয়া কৰিব লগা একো নাই। যদি সঁচাকৈ তেওঁলোকে দখল কৰিবলৈ আহে তেতিয়া কাজিয়া কৰিম আৰু